নমস্কাৰ, মই মৃগাংক মোহন দত্তৰ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে MMD ফকাছ। আজি পুনৰ এটা বিশেষ বিষয় লৈ আহিছোঁ। মাজনিশা আছোঁ গুৱাহাটী মহানগৰীত। সময় এতিয়া 2:15 গৈছে। গতিকে 2:15 জু ৰ'ডত কি বিশেষ আছে সেইটো আমি জানো। 18 অক্টোবৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰীত পুনৰবাৰ এখন নতুন উৰণ সেতু অৰ্থাৎ পুৰণীয়া সেতু গুৱাহাটীবাসীক গিফ্ট দিব বা উপহাৰ দিব পূজা উপলক্ষে। কিন্তু এইখনতে আমি এটা বিশেষ দৃশ্য আপোনালোকক দেখুৱাম। কোনে কয় এতিয়া আৰু মহিলা সবলীকৰণ নহয়, কোনে কয় মহিলাসকলে কাম কৰিব নোৱাৰে, যুৱতীসকল অসুৰক্ষিত বুলি বাৰে বাৰে যিসমূহ অভিযোগ উঠে, সেই অভিযোগক সম্পূৰ্ণৰূপে মিছা প্ৰমাণিত কৰিব এগৰাকী যুৱতীয়ে। মই এগৰাকী চিত্ৰশিল্পীৰ প্ৰসংগলৈ আহিছোঁ। গুৱাহাটী মহানগৰীৰ বহুকেইখন ফ্লাইঅভাৰ বা উৰণীয়া সেতুত এতিয়া ৰং কৰিবলৈ তেওঁ চেষ্টা কৰিছে বা তেওঁ ৰং কৰা পৰিলক্ষিত হৈছে এগৰাকী চিত্ৰশিল্পী, খুব কম বয়সীয়া এগৰাকী যুৱতী। আৰু মাজনিশাখন এনেধৰণেই গুৱাহাটী মহানগৰীৰ প্ৰতিখন ফ্লাইঅভাৰত তেওঁক এনেধৰণেই চিত্ৰ অংকন কৰা দেখিবলৈ পোৱা যায়। নানা ৰঙেৰে গুৱাহাটী মহানগৰীৰ ফ্লাইঅভাৰসমূহ আলোকিত কৰাৰ এক তেওঁ প্ৰয়াস অব্যাহত ৰাখিছে। আৰু গুৱাহাটী মহানগৰীত এতিয়া পুনৰ কৈছোঁ, নিশা 2:15 গৈছে। গতিকে এই 2:15 যি দৃশ্যাংশ, সেই দৃশ্যাংশ আপোনালোকক আমি দেখুৱাম। নিকু শৰ্মা বোধহয় নামটো, স্বাগতম জনাইছোঁ। এটা বিশেষ ৰীল ইনষ্টাগ্ৰামত ভাইৰেল হৈছিল, গণেশগুৰিত তোমাক দেখোঁ। হয়তো গণেশগুৰি ফ্লাইঅভাৰখনত সেইখন সময়ত আপুনি ৰং তুলিকাত খুব বেছিকৈ ব্যস্ত হৈ আছিল। অলপ ডিষ্টাৰ্ব কৰিছোঁ, বেয়া নাপাব। প্ৰথম আপোনাৰ পৰিচয়টো MMD ফকাছৰ দৰ্শকসকলৰ বাবে। হয়, নমস্কাৰ, মোৰ নাম নিকু শৰ্মা, মই ইয়াৰে আৰু মই গভৰ্ণমেণ্ট আৰ্ট কলেজৰ ষ্টুডেণ্ট হয়। আৰু ইয়াতে ৰামধেনুৰ ওপৰত আমি সকলোৱে, আমাৰ টিমে সকলোৱে ৰামধেনুৰ ওপৰত আৰু সকলোৱে পেইণ্টিং কৰি আছে। আৰু এতিয়া সময়ো হৈছে চাগে 2 কিমান, তেনেকৈ ৰাতি আমি কাম কৰি আছোঁ। কেতিয়াৰ পৰা কাম কৰি আহিছে আপুনি? হয়, আজি আমাৰ 9 দিনমান হ'ল আমি কাম কৰি আছোঁ। কেৱল মাত্ৰ জু ৰ'ডৰ ফ্লাইঅভাৰত 9 দিন হৈছে? জু ৰ'ডৰ। আৰু গণেশগুৰিতো আমাৰ 9 দিন মানহে হৈছে। আৰু মালিগাঁৱতো কৰা হৈছিলে। তেনেকৈ আমি কৰি আছোঁ সকলোৱে। মই বহুবাৰ কভাৰেজ কৰিছোঁ, তেতিয়া কেৱল মাত্ৰ মহিলা হিচাপে অকল মই আপোনাক পাইছোঁ। হয়, চাগে মই প্ৰথম। ভাল লাগিছে। আৰু সকলোৱে কয় যে মহিলাসকলে ঘৰৰ ভিতৰত ইমান ৰাতি কেনেকৈ, মা দেউতাও পাৰ্মিশ্যন নিদিয়ে। তো তেনেকৈ মানে মোৰ ঘৰত মানে তেনেকুৱা একো প্ৰব্লেম নাছিলে। মা দেউতা মোৰ ইয়াতে ঘৰ। তো মই ইয়াতে, মোৰ দিছপুৰ ৱাৰলেছত। তো বা আহি থাকে মাজে মাজে। আৰু ইয়াতে মানে কোনো মই প্ৰব্লেম পোৱা নাই। আৰু সকলোৱে মোৰ আৰ্ট কলেজৰ হয় আৰু তেনেকৈ মানে কাম কৰি আছোঁ। আৰু খুব ভালো লাগিছে। আৰু বেলেগ বেলেগ মানে বৰষুণ আহি যায় মাজে মাজে, তেনেকৈ আৰু অলপ অসুবিধা হয়, বহুত অসুবিধা হয় তেতিয়া। আৰু মানে তেনেকৈ আৰু কাম বন্ধ হৈ গৈছে আৰু স্পীড হ'লে হয়। তো তেনেকৈ কৰি আছোঁ আমি সকলো। মানে এইটো কথা এনেকুৱা নেকি যে কেৱল মাত্ৰ এই যিসমূহ আপোনালোকে ৰামধেনু ধৰক অংকন কৰিছে বা ইয়াত ঘাঁহ বন গছ গছনি অংকন কৰিছে, বিভিন্ন প্ৰান্তত যিসমূহ আমাৰ প্ৰফেচনেল আৰ্টিষ্ট বুলি আমি যাক কওঁ বা চিত্ৰশিল্পী বুলি কওঁ, যে ভেজালেই হওক বা নীলিম মহন্তই হওক, যাক আচলতে অসমবাসীয়ে মুখে মুখে জানে, আপোনালোকেও এতিয়া উদীয়মান অৱস্থাত আছে বা উঠি উঠি আপোনালোক আহি আছে, আপোনালোকেও তেনেধৰণে ভিন্ন প্ৰান্তত অংকন কৰিব পাৰে? হয়, পাৰি। প্ৰতিখন ফটো আপোনালোকে অংকন কৰিব পাৰে? হয়। কাৰ কাৰ ফটো অংকন কৰিছে? হয়, আমি বিশিষ্ট সকলোৰে আমি চিত্ৰ অংকন মানে ৱালত, আপোনালোকে দেৱালত অংকন কৰিছে? কৰিছোঁ। আৰু আমি ছবিত, আৰু আমি কলেজতো আৰু তেনেকুৱা বহুত চিত্ৰ অংকন কৰা হৈ আছে। আৰু ডাঙৰ ডাঙৰ ৱালতো কৰা হৈছে। কোচিং কিমান দিনৰ আছে আৰু আপোনাৰ? মোৰ আৰু 1 বছৰ আছে। 1 বছৰ আছে। তাৰপিছত আকৌ MFA কৰিম। তেনেকৈ ভাবিছোঁ আৰু প্লেনিং কৰা আছে। সেইটোৱে। মানে বহুত ছাত্ৰী আছে বা বহুত যুৱতী আছে আৰ্ট ঘৰত ভাল কৰে, কিন্তু বাহিৰৰ পৰিৱেশটোলৈ ওলাই আহিবলৈ কিছু অসুবিধা হয়। যদি হয় আমি কিছু গৈ থাকিম। বাহিৰৰ পৰিৱেশটোত ওলাই আহিবলৈ তেওঁলোকে কিছু সংকোচ কৰে, যেন কিবা এটা নহয় কিবা এটা তেওঁলোকে অসুবিধা পাব।
বা ক'ৰবাত কোনোবাই কিবা এটা বেয়া ব্যৱহাৰ কৰিব, অশ্লীল ইংগিত দিব, আপোনালোকেতো এইসমূহ পোৱা নাই, সম্পূৰ্ণৰূপে কটকটীয়া নিৰাপত্তা ব্যৱস্থা আছে। এই যি মানুহৰ মানসিকতা বা যুৱতীসকলৰ যি মানসিকতা, এই মানসিকতাটো সলনি কৰিবৰ বাবে কিবা এটা ক'ব পাৰিব নেকি, বা কিবা আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত আপুনি কৰিব নেকি? হয়, তেনেকুৱা বহুত প্ৰব্লেম হৈ যায় বাহিৰত আহিবলৈ, বাহিৰত কাম কৰিবলৈ, কাৰণ যুৱতী ঘৰত মানে তেনেকে মানে কোনো তেনেকে অসুৰক্ষিত অনুভৱ কৰে। হয়, তেনেকুৱা প্ৰব্লেম আমাৰো হয়, মোৰো ভয় লাগে কেতিয়াবা, কিন্তু মোৰ টিমত তেনেকুৱা একো প্ৰব্লেম পোৱা নাই। আৰু কেতিয়াও মানে তেনেকুৱা মানে ৰাস্তাৰো গৈ থাকিলে সেইবোৰ মই নাচাওঁ আৰু। তো তেনেকৈ মই আগবাঢ়ি আছোঁ আৰু ভাবিছোঁ যে মানে প্ৰথম ময়ো ভয় কৰোঁ বহুত। নিশা মহানগৰী তাতে আৰু মায়া মহানগৰ বুলি কয়, কাৰণ সুৰাসক্ত বহুখিনি লোক হৈ থাকে, 12 বজাৰ পিছত 12 পৰাই বহুত ওলাই থাকে, কেতিয়াবা অশ্লীল চিঞৰটাও চাগে মাৰে। হয়, মাৰে, কিন্তু সেইবোৰ মই ইগন'ৰ কৰি পিনে এনেকৈ কাম কৰি আছোঁ। আৰু বেছিভাগে আহি পিনে কয় আৰু ভাল হৈছে মাইনা, ভাল হৈছে, কৰি থাকা, আগবাঢ়ি যোৱা, তেনেকৈও আছে, বহুত মানুহ তেনেকুৱাও আছে। আৰু ভাল লাগি আছে, আৰু বেলেগ বেলেগ বহুত ধৰণৰ মানুহকো মই লগ পাইছোঁ, মানে ৰাতি বহুত ধৰণৰ মানে যেনেকৈ আহে, কিছুমান বেলেগ ধৰণৰ, কিছুমান বেলেগ, ভাল বেয়া চব বিভিন্ন আচৰণৰ ব্যক্তিক লগ পোৱা যায়, বহুত তেনেকুৱা লগ পোৱা গ'ল। আৰু তেনেকৈ মানে ভয়টোও অলপমান ভাঙিছে আৰু। তেনেকুৱা মানে আগতে ভয় আছে, মই 10টা 5টা 6টা বাজিলে মোৰ ভয় লাগে আৰু মই ঘৰ পাবই লাগে। তো এতিয়া সন্ধিয়া 6 বজাত, আৰু এতিয়া নিশা কিমান সময় হৈছে? প্ৰতি নিশাই হ'ব হৈছে। হয়, তো সেইটো মোৰ ভয় লাগি থাকে। তো মই ভাবিছোঁ আৰু মোৰ আগতকৈ ভয়টো ভাঙিছে। তো তেনেকৈ আৰু নিশা 10 বজাৰ পৰা কাম আৰম্ভ হয়নে? নহয়, আমাৰ 7টা মানৰ পৰা আৰম্ভ হয়। সন্ধিয়া 7 বজাৰ পৰা আৰু নিশা 6 মান বজালৈকে, পুৱতি নিশা 6 মান বজালৈকে হয়। 4টালৈ হয় আৰু। 4টা মানে 11 ঘণ্টা 12 ঘণ্টামান আপোনালোকে ডিউটি কৰে। তাৰপিছত জীৱনটো কেনেধৰণে নিয়ে? ছোৱালী মানুহ, গোটেই গাত ৰং হৈ থাকে। তাৰপিছত গৈ পিনে ফ্ৰেছ হৈ পিনে আৰু শুই পিনে আকৌ মৰ্ণিং কলেজ থাকে আমাৰ। তো কলেজটো এবচেণ্ট কৰিব নোৱাৰি, তো আমি সকলোৱে কলেজ যাওঁ ৰাতিপুৱা, আৰু আকৌ কলেজৰ পৰা আহি পিনে আমি ঘৰত ৰেষ্ট কৰোঁ, তাৰ পাছত আকৌ ওলাই আহোঁ। তো তেনেকৈ আমি কাম কৰি আছোঁ। কিছু কষ্ট হয়, মই ভাবিছোঁ কলেজখন অন্তত চাগে যাব নালাগে, ধুনীয়াকৈ চাগে শুব পাৰে, কিন্তু কলেজলৈ যাব লাগে। গতিকে এয়াই হৈছে ডেডিকেশ্যন। নিজৰ কৰ্মত কেতিয়াবা ফ'কাছ কৰিবলগীয়া হ'লে কেনেধৰণৰ ডেডিকেশ্যন দিব লাগে। মই এওঁক চিনি পাইছিলোঁ, নিকু শৰ্মা আছিলে নামটো, চিনি পাইছিলোঁ, এটা ইনষ্টাত ৰিল ভাইৰেল হৈছিল, আৰু ৰিলটো জুবিন গাৰ্গৰ এটি গান, বোধহয় চুমা মিঠা মন, সেই গানটো গণেশগুৰিত তোমাক দেখুৱাই, হয়তো গণেশগুৰিত আপুনি সেইখন টাইমত আৰ্ট কৰিছিলে বেবী? হয়, তাত তেতিয়া আমি আৰ্ট কৰি আছিলোঁ, তেতিয়া 3টামান বাজে আৰু। তো তেতিয়া মানে মই ভাবিলোঁ যে গণেশগুৰি ফ্লাইঅভাৰতে কাম কৰি আছোঁ, আৰু জুবিন দাৰ মানে ইমান ফেমাছ ছং, তো মই ভাবিলোঁ যে মানে গানটো মই আগতে ভাবিছোঁ যে গণেশগুৰিত কাম কৰিলে মই কৰিমেই মানে গানটো। তো তেতিয়া মই সেই ৰিলচটো মানে বহুত ভাগৰ, কিন্তু মই তথাপিও কৰিলোঁ। তাৰপিছত ভাল লাগিছে মোক মানে, আৰু ইমানখিনি মৰম দিছে সেই ৰিলচটোত, মই মানে আচৰিত হৈ গৈছোঁ। তো মোৰ বহুত ভাল লাগিছে, আৰু আগলৈও যাতে এনেকৈ সকলোৱে মৰম দি থাকে। বৰ বেছি আপোনাৰ পৰা সময় নলওঁ, নিউ জেনেৰেশ্যনটোৰ বাবে কিবা এটা কওক। তো নিউ জেনেৰেশ্যনৰ ল'ৰাই হওক ছোৱালীয়ে হওক, ছোৱালীয়ে যদি অসুৰক্ষিত অনুভৱ কৰিছে, তেওঁলোকৰ বাবে কি ক'ব বিচাৰে, আৰু ল'ৰাসকলক? মই এইটোৱে ক'ব বিচাৰোঁ যে সকলো যুৱক যুৱতী আগবাঢ়ি আহক, আৰু তেনেকুৱা একো চিটুৱেশ্যন নাই যে আগৰ দৰে, আৰু সকলোৱে আগবাঢ়ি যাওক। আৰু এইটো কথাও খুবেই স্পষ্ট যে এতিয়া কেৱল মাত্ৰ নিচাই নহয়, আৰ্টটো পেচালৈ ৰূপান্তৰিত হৈছে। কাৰণ আপুনিতো ইয়াত যে কষ্ট কৰিছে, তাৰ কাৰণেতো 2 পইচা আপুনি চলিব পৰাকেতো আপুনি উপাৰ্জন কৰিবলৈ নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰিছে। হয়, খুব সুন্দৰভাৱে পাৰিছে। এজন ভাল গভৰ্ণমেণ্ট চাকৰি কৰা অফিচাৰৰ যিখিনি দৰমহা চাবলৈ গ'লে সিমানটো পৰ্যায়ে আপোনালোকে কিন্তু পাৰিছে। মই কিবা ভুল কৈছোঁ নেকি? নাই। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া আছিল নিকু শৰ্মা নিজৰ প্ৰতিক্ৰিয়াসমূহ ব্যক্ত কৰিছে। আৰু MMD ফ'কাছৰ দৰ্শকসকলক আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ কেনেধৰণে এগৰাকী যুৱতীয়ে নিজৰ যি দায়িত্ব, সেই দায়িত্ব সম্পন্ন কৰিছে, আৰু তেওঁলোকে বাৰে বাৰে ভিন্ন প্ৰান্তত বা বহুকেইটা প্ৰান্তত যিহেতু চিত্ৰ অংকন কৰিছে। গতিকে এগৰাকী মহিলা নিকু শৰ্মাও আচলতে হাজাৰ হাজাৰ যুৱতী উদাহৰণ, যিসকল যুৱতীয়ে ঘৰতেই কেৱল এতিয়া মাত্ৰ আবদ্ধ হৈ আছে, ঘৰতে বিভিন্ন তেওঁলোকে খুব সুন্দৰ চিত্ৰ অংকন কৰে, কিন্তু তেওঁলোকে প্ৰফেচনেল হ'ব পৰা নাই। তেওঁলোকৰ যি নিচা, সেই নিচাক পেচালৈ ৰূপান্তৰিত কৰিব পৰা নাই। কিন্তু বাস্তৱত নিকু শৰ্মাৰ দৰে যুৱতীৰ পৰা আপোনালোকে উদাহৰণ হিচাপে ল'ব পাৰে যে আৰ্টটো এতিয়া কেৱল মাত্ৰ নিচাই নহয়, আৰ্ট এক
পেচা য'ত নেকি এটা চৰকাৰী চাকৰিৰ পৰা আপুনি যি দৰমহা পাব তাতকৈ অধিক টকা গভৰ্ণমেণ্টৰ বিভিন্ন স্কিম বা আঁচনিৰ জৰিয়তে আপোনালোকে আৰ্ট কৰি বা চিত্ৰ অংকন কৰি লাভ কৰিব পাৰিব। চাই থাকিব MMD ফ'কাছ আৰু বহুখিনি নতুন নতুন পজিটিভ বা ইতিবাচক আপডেট লৈ আনিবলৈ চেষ্টা অব্যাহত ৰাখিম। প্ৰতিযোগিতা অথবা পক্ষত দুষ্ট নহয়, সদায় অসমীয়াৰ স্বাৰ্থত। MMD ফ'কাছ অপ্ৰতিৰোধ।